নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ৰঞ্জনা সোণোৱালে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। যিহেতু ঠাণ্ডা দিন পৰিছে, ঠাণ্ডা দিনত সকলোৰে স্কিনবিলাক শুকান হয়, ফাটে নহয় জানো? সেয়ে ঘৰতে কেনেকৈ স্কিনখন যতন ল'ব পাৰি তাকে অলপ দেখুৱাওঁ বুলি ভাবিলোঁ। আগৰ ভিডিঅ'ত মই দেখুৱাইছোঁ যদিও সম্পূৰ্ণ দেখুওৱা নহ'ল, শ্বৰ্ট কৰি দিয়া হ'ল ভিডিঅ'টো। সেয়ে ভাবিলোঁ আজি সম্পূৰ্ণ কৰি দিওঁ। কেনেদৰে আমি ঘৰতে এল'ভেৰাৰেও মানে নিজৰ স্কিনখন ঠাণ্ডা দিনত সতেজ কৰি ৰাখিব পাৰোঁ। এয়া এল'ভেৰা লৈছোঁ। মই এল'ভেৰাজোপা ডাঙৰে হৈছে, কিন্তু কাটিব বেয়া লাগে। এয়াত গুৰিৰ একেবাৰে শুকাই গৈছিল। নিজে ছিঙি পৰা অংশখিনিহে মই আনো, নিজে ভাঙি পেলাই আনিব বেয়া লাগে। সেয়ে ডাইৰেক্ট এতিয়া মই ধুইয়ে দিছোঁ, ধুই পেলাই কাটি দিম। যদি আপোনালোকে নিজৰ স্কিনত এল'ভেৰা এপ্লাই কৰে, গছৰ পৰা যদি ডাইৰেক্ট কাটি আনে, তেনেহ'লে আপোনালোকে অলপ সময় ৰাখি পেলাইহে স্কিনত এপ্লাই কৰিব। কাৰণ এল'ভেৰাৰ পৰা এটা হালধীয়া কালাৰৰ আঠা ওলায়। সেই আঠাটো আমাৰ স্কিন আৰু চুলিৰ বাবে উপকাৰী নহয়। সেয়ে এল'ভেৰাটো গছৰ পৰা কাটি আনিলে অলপ সময় ৰখাৰ পাছতহে এল'ভেৰাটো ইউজ কৰিব লাগে। মই যিহেতু শুকাই গছৰ পৰা ছিঙি পৰা অংশৰ এল'ভেৰাখিনি আনিছোঁ, সেয়ে সেই হালধীয়া আঠাটো ইয়াতে নাই, সম্পূৰ্ণ শুকাই গৈছে। সেয়ে মই ধুই পেলাই লগালগ ব্যৱহাৰ কৰিবলৈ লৈছোঁ। এয়া এনেদৰে কাটি লৈছোঁ। এতিয়া জেলখিনি মই উলিয়াই ল'ম। ইয়াতে দুটা বিধৰ এল'ভেৰা আছে। এইটো হ'ল সৰু বিধৰ এল'ভেৰা, যদিও সৰু হয়। জেল দেখিছেনে কিমান আছে? এইটো হ'ল ডাঙৰ এল'ভেৰা জাতৰ। ইয়াতো জেল বহুত আছে। এইটো কিন্তু হাইব্ৰিড হয়, এইটো আমাৰ লোকেল হয়। মই নেক্সট ভিডিঅ'ত মোৰ এল'ভেৰা আৰু ফুলগছবিলাক আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম বাৰু। এতিয়া বৰ্তমান 3বিধ এল'ভেৰা আছে আমাৰ ঘৰত বৰ্তমান। এজোপা হ'ল একেবাৰে ডাঙৰ জাতৰ, আৰু একেবাৰে সৰু সৰু জাতৰো এল'ভেৰাটো আছে, আৰু এজোপা আছে অকণমান মধ্যমীয়া। নতুনকৈ পুলি আনি ৰুইছোঁ, তাৰে এইটো শুকাই গৈছিলে। মানে ইমান নতুনো নহয়, অলপ দিন হৈছে, আৰু তাৰে এইটো শুকাই গৈছিল, সেইকাৰণে এইটো আনিলোঁ। আৰু লগতে ডাঙৰ জোপাৰো এইটো ঠাল শুকাই গৈছিল, সেয়ে আনিলোঁ। আৰু আপোনালোকে যদি কেইবাদিনলৈ ষ্ট'ৰ কৰি ৰাখিব বিচাৰে, তেতিয়াও ৰাখিব পাৰে এল'ভেৰা। বেয়া নহয়, আপোনালোকে লগাই থাকিব পাৰে। একেদিনাই মানে জেলটো উলিয়াই পেলাই কেইবাদিনলৈও এপ্লাই কৰি থাকিব পাৰে। মোৰ তেনেকৈ সদায় লগাবলৈ সময় নহয়, সেয়ে মই তেনেকৈ ষ্ট'ৰ কৰি নথওঁ। বেছি কৰি এল'ভেৰা একেলগে উলিয়াই মিক্সিত মাৰি ল'লে বেছি ভাল হয়। এল'ভেৰাটো তেতিয়া বেছি মিহি হৈ যায়। এয়া ইটোৰ এল'ভেৰাৰো মই জেলখিনি উলিয়াই লওঁ। এইটো ডাঙৰ জাতৰ। এয়া দেখিছেনে কিমান জেল? যিহেতু আমি এল'ভেৰা জেল কিনিব পাওঁ যদিও সম্পূৰ্ণ অৰ্গেনিক নহয়, মিশ্ৰণ থাকেই। আমাৰ যিমানেই যি কোৱা নাযাওক কিয়, মিক্স থাকেই সকলো বস্তুতে। সেইকাৰণে যিমান পাৰে নিজে ঘৰতে এনেকুৱা ধৰণৰ ৰেমেডিবিলাক ট্ৰাই কৰিবলৈ চেষ্টা কৰিব লাগে। মই যিহেতু মিক্সিত দিয়া নাই, এনেদৰে হাতেৰে মিহি কৰি লৈছোঁ। আপোনালোকে মুখখন মই ধুই আহিছোঁ ভিডিঅ'টো কৰাৰ অলপ আগতে, ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে এল'ভেৰাখিনি ধুই অনাৰ লগতে মোৰ মুখখনো ধুই আহিছিলোঁ। এই দেখিছে অলপ অলপ পানী পানী হৈয়ে আছে। আৰু আমাৰ মুখখন একচুৱেলি কি জানেনে, মুখখন ধোৱাৰ লগে লগে শুকান কাপোৰেৰে একেবাৰে পূৰা মুচি দিব নালাগে জোৰ কৰি। আমাৰ স্কিনখনত বহুত সেনেকৈ প্ৰভাৱ পৰে। কি কি প্ৰভাৱ পৰে আপোনালোকে জানিব বিচাৰিলে কমেণ্ট কৰিব, মই আপোনালোকক জনাই দিম। যদি আপোনালোকে তিতা মুখেৰে থাকিবলৈ বেয়া পায়, তেনেহ'লে কটন কাপোৰেৰে অলপ আস্তে আস্তে এনেকৈ কৰি কৰি মুচিব লাগে। কাৰণ একেলগে জোৰত মুচি দিব নালাগে। আমাৰ গাত যেনেকৈ আমি মুচি দিওঁ জোৰত, সেনেদৰে আমি মুখত মুচিব নালাগে। আমাৰ মুখৰ মানে গালৰ অংশখিনি এইখিনি বহুত কোমল থাকে যিহেতু, সেয়ে
এয়া মুখ চুখ ধুই আহিছোঁ, দেখিছে ফুটটো নাই। মই কেনেদৰে এপ্লাই কৰিব লাগে তাকে দেখাই দিছোঁ। আপোনালোকে এনেকৈ তলৰ পৰা ওপৰলৈ এনেকৈ কৰি এপ্লাই কৰিব, তেতিয়া বেছি ভাল হয়। কাৰণ আমাৰ নোমৰ গুৰিলৈকে এল'ভেৰা জেলটো পায়, তেতিয়া বেছি ভাল হয়। আমাৰ স্কিনখন শ্বাইনিং কৰাৰ লগতে আমাৰ স্কিনখন ঠাণ্ডা দিনত যিটো এটা ড্ৰাইনেছ আহে সেইটো আহাত বাধা দিয়ে। মই কিন্তু বেলেগ একো এনেকুৱা ইউজ নকৰোঁ। কিছুমানে যেনেকৈ এইবিলাক কি নাম কয়, নামটো এতিয়া মনত নাহিছে নহয়। মাজে সময়ে কেতিয়াবা গোলাপ জল অলপমান ইউজ কৰোঁ, কিন্তু বাৰু বাদ দিয়ক, ইগন'ৰ কৰক। নামটো মই পাহৰি গৈছোঁ, মই মনত পৰিলে ক'ম বাৰু পিছত। ঠাণ্ডা দিনত বহুতে ইউজ কৰে সেইটো বস্তু, মই এতিয়া বৰ্তমান নামটো পাহৰি গৈছোঁ। আপোনালোকে এনেকৈ দুইখন গালতে এনেকৈ তলৰ পৰা এনেকৈ ওপৰলৈ এনেকৈ কৰি মাছাজ কৰিব। আপোনালোকে কেইদিনমান একেলেঠাই কৰি চাবচোন। আপোনালোকৰ নিজৰ মুখখন নিজেই বহুত শ্বাইনিং কৰা দেখিবলৈ পাব, নিজেই বহুত ডিফাৰেঞ্চ দেখিবলৈ পাব। আৰু যিটো ঠাণ্ডা দিনত শুই উঠি স্কিনবিলাক ড্ৰাই হৈ থাকে, সেইটো নোহোৱা হ'ব। আৰু যদি আপোনালোকৰ মুখত গুটি আছে, ক'লা দাগ আছে, সেইবিলাক ঘৰুৱা পদ্ধতিৰে কেনেদৰে গুচাব লাগে যদি জানিব বিচাৰে, মোৰ নেক্সট ভিডিঅ'বিলাক চাব। মই ৰেমেডিবিলাক দিবলৈ চেষ্টা কৰিম। আপোনালোকে ইউজ কৰি চাব, সম্পূৰ্ণ ৰিজাল্ট পাব। সেয়া এনেদৰে মোৰ স্কিনত এপ্লাই কৰা হৈ গৈছে। নাকৰ এই অংশখিনি এনেকৈ কৰিব, কাৰণ আমি মাছাজ কৰিলেও এনেদৰে কৰিব লাগে। যিকোনো ফেচ পেক ইউজ কৰিলে এনেদৰে মাছাজ কৰিব লাগে। এইটো সদায় আপোনালোকে মনত ৰাখিব, যিকোনো ফেচ পেক ইউজ কৰিলে এনেদৰে মাছাজ কৰিব লাগে। তলৰ পৰা ওপৰলৈ এনেকৈ গোল গোলকৈ আমাৰ গালকেইখনত এপ্লাই কৰিব লাগে। জেলখিনি লগোৱাৰ লগে লগে নিশ্চয় কিবা অলপ হ'লেও ডিফাৰেঞ্চ দেখিবলৈ পাইছে, নহয়নে বাৰু? কমেণ্ট কৰি জনাবচোন। তেনেহ'লে এয়া জেল ৰৈয়ে গ'ল বহুতখিনি, দেখিছে এয়া বহুতখিনি ৰৈয়ে গ'ল। কাৰণ দুডালৰ কাটিছিলোঁ যদিও, সৰু যদিও জেল বহুত আছিলে, সেয়ে ৰৈয়ে গ'ল। বাকীখিনি মই চুলিত এপ্লাই কৰি দিম, এনে পেলাব বেয়া লাগে। এল'ভেৰা জেল চুলিটো এনেদৰে আপোনালোকে ডাইৰেক্ট এপ্লাই কৰিব পাৰে, লগতে ভিটামিন ই কেপচুল ইউজ কৰিব পাৰে। যদি আপোনালোকৰ বেছি চুলি সৰে তেনেহ'লে এল'ভেৰা জেলৰ লগত ভিটামিন ই কেপচুল এটা এড কৰি পেলাই আপোনালোকৰ চুলিত এড কৰি চাবচোন, একেবাৰে চুলি সৰাটো কমি যাব। আপোনালোকে নহ'লে ভিটামিন ই কেপচুল নিদিলে কিছুমানে কণীও দিয়ে, কণী দিব পাৰে, কণী ব্যৱহাৰ কৰিব পাৰে। কণীৰ কুহুমটো নিদিব, বগা অংশখিনি দিব, বগা যিটো পানীৰ অংশখিনি সেইটো দিব, কুহুমটো হালধীয়া অংশটো নিদিব। এনেকৈ মিক্স কৰি গোটেইখিনি মিক্স কৰি মিক্সাৰত মাৰি ল'ব। যেতিয়া চুলিত ইউজ কৰে মিক্সাৰত মাৰি ল'ব। তেনেদৰেও আপোনালোকে ইউজ কৰিব পাৰে, কিন্তু কণী দিলে কিন্তু অলপ সময় গোন্ধাব হা, সেইটো আগতে কৈ দিছোঁ। তাৰপাছত এল'ভেৰা আৰু সেনেকৈ কণীৰ মিশ্ৰণে আপোনালোকে যদি চুলিত এপ্লাই কৰে, তাৰপাছত শ্বেম্পু ইউজ কৰি ধুই দিব পাৰে। কিন্তু যদি আপোনালোকে চিম্পুল এল'ভেৰা আৰু কি বুলি কয় কেপচুলটো যদি ব্যৱহাৰ কৰে, তেনেহ'লে ভিটামিন ই কেপচুলটো যদি ব্যৱহাৰ কৰে, তেনেহ'লে আপোনালোকে শ্বেম্পু ইউজ নকৰি এনেও ধুব পাৰে। এনে ধুব পাৰিলে বেছি ভাল। তেতিয়া আমাৰ যিখিনি আমি এল'ভেৰা ইউজ কৰোঁ, যিখিনি আমাৰ ভিটামিন ই, এইখিনি যিখিনি আমাৰ চুলিত পাব লাগে, সেইখিনি আমাৰ চুলি গুৰিটোৱে শুহি লয়, সেইখিনি সম্পূৰ্ণ পায়। সেয়ে তেনেদৰে লগালে শ্বেম্পু ইউজ নকৰিলেও হয়। পাছদিনাখন লাগে শ্বেম্পু দি ধুলেও হ'ব।
আজিলৈ তেনেহ'লে আহিছোঁ। যিসকলে মোৰ ভিডিঅ'টো শেষলৈকে চালে তেখেতসকলক বহুত বহুত ধন্যবাদ জনাইছোঁ। আগলৈ আকৌ লগ পাম আপোনালোকক এনেকুৱা নতুন নতুন ৰেমেডি ভিডিঅ' লৈ পেলাই আৰু নতুন নতুন ৰেচিপি ভিডিঅ' লৈ পেলাই। যিসকলে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।